নমস্কাৰ বন্ধুসকল, আসাম টিচাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এটা এনেকুৱা এপ্লিকেশ্যনৰ বিষয়ে ক'ম, যিটো এপ্লিকেশ্যনৰ দ্বাৰাই আপুনি আপোনাৰ মোবাইল ফোনটোত থকা এপ্লিকেশ্যনবোৰ সময়ৰ লগত সলনি হোৱাকৈ লক কৰি থ'ব পাৰিব। তো জানিবলৈ চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ সময়ৰ লগত সলনি হোৱাকৈ লক ৰাখিব, গোটেইখিনি কথা কৈ আছোঁ। তো বন্ধুসকল, বেছি দেৰি নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাই চাৰ্চ বাৰত চাৰ্চ কৰিব আল্ট্ৰা লক। তো আপোনাৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ খোলা খাব। ইয়াতে আপুনি এপ্লিকেশ্যনটো চাই ল'ব। ইয়াতে 4 নম্বৰত আছে আল্ট্ৰা লক। সেই 4 নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিবলৈ পাব ইয়াতে ইনষ্টল বুলি আছে। ইনষ্টলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ ৰখি দিব ডাউনলোড হোৱালৈকে। ডাউনলোড হোৱাৰ পিছত অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এণ্টাৰ ইউৰ নিউ পিন এনেকুৱাকৈ আহিব। আপুনি এটা নিউ পিন দি দিব। মই এটা নিউ পিন দি আছোঁ। কনফাৰ্ম ইউৰ পিন নাম্বাৰ। আপুনি আগত যিটো দিছে সেইটোৱে আৰু এবাৰ মাৰি দিব। মাৰি দিয়াৰ পিছত পিন ছেভ ছাকচেছফুলি দেখাব। এপ্লিকেশ্যনটো ফুল হোৱাৰ লগে লগে আপুনি যদি চাই ইয়াতে লক কৰিব, লক নহ'ব, কাৰণ এই এপ্লিকেশ্যনটো চলোৱাৰ কাৰণে পাৰ্মিশ্যন দিব লাগিব। পাৰ্মিশ্যনটো দিয়াৰ কাৰণে গ্ৰীণ বুলি থকা অপশ্যনটো ক্লিক কৰি দিয়ক। নেক্সট আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, সেইটো গুচাই দিয়ক। অলপ স্ক্ৰল ডাউন কৰক। শেষত দেখা পাব আল্ট্ৰা লক। তাতে যাই আপুনি এনেবল কৰি দিয়ক। এইটো পাৰ্মিশ্যন আপোনাৰ হৈ গৈছে। নেক্সট আৰু এটা গ্ৰীণ বুলি দেখা পাব, তাত ক্লিক কৰি দিব। অলপ তলত যাব। তলত যাই আপুনি তলৰ পৰা 3 নম্বৰটো দেখা পাব, তাতে অলৱেজ কৰি দিব। এতিয়া আপোনাৰ পাৰ্মিশ্যন কমপ্লিট হৈ গৈছে। যদি আপুনি সময়ৰ লগত সলনি হোৱাকৈ লক ৰাখিব বিচাৰে, তেন্তে ভিডিঅ'টো আগলৈকে চাই থাকক। মই কেনেকৈ ৰাখিব কৈ আছোঁ। এতিয়া আপুনি চাব পাৰে, যদি মই 0934 মাৰি দিওঁ, ৰং পিন নাম্বাৰ শ্ব' কৰিছে। তো সেইটো ঠিক কৰাৰ কাৰণে আপুনি আল্ট্ৰা লকটো খুলি লওক, আগৰ পিন নাম্বাৰেৰে আনলক কৰি লওক। নেক্সট ছেটিংছত যাওক। ছেটিংছত যোৱাৰ পিছত আপুনি বহুতকেইটা অপশ্যন দেখিব। আপুনি বাকী একো চেঞ্জ নকৰিব। প্ৰথমতে দেখিব লক টাইপ বুলি আছে। লক টাইপত যাব। লক টাইপটো আপোনাৰ পিন চিলেক্ট হৈ থাকিব। তো আপুনি ইয়াৰে যিকোনো এটা ফৰ্মেট লগাব পাৰে। মই আৱাৰ্ছ এণ্ড মিনিটছ বুলি থকা পিনটো লগাম। মই 3 নম্বৰ অপশ্যনটো ক্লিক কৰি দিছোঁ। আপুনি যিকোনো এটা অপশ্যন চাই লগাব পাৰে। তো এতিয়া চেক কৰি চাওঁ খোলা যায় নে নাযায়। তো আগৰ পিনটো মাৰিছোঁ মই, ৰং পিন নাম্বাৰ দেখাইছে। এতিয়া আপুনি সময়টো মাৰি চাওক। সময়টো মাৰি দিয়াৰ লগে লগে খোলা যাব। লক ৰখাৰ উপৰিও এই এপ্লিকেশ্যনটোৰ আৰু এটা ফিচাৰ্ছ আছে, যে আপোনাৰ গেলাৰীত থকা যিকোনো ফটো নতুবা ভিডিঅ' হাইড কৰি থ'ব পাৰিব। হাইড কৰি থোৱাৰ কাৰণে আপুনি এপ্লিকেশ্যনটোত যাওক। ফটোজ বুলি আছে, ফটোজত যাওক। প্লাছ চিনডাল ক্লিক কৰক। আপুনি গেলাৰীৰ যিখন ফটো হাইড কৰিব বিচাৰে তাত ক্লিক কৰি দিয়ক আৰু এড কৰি দিয়ক। তো আপুনি এতিয়া ফটোজত দেখা পাব। ঠিক একেধৰণে আপুনি ভিডিঅ'ত যাব। ভিডিঅ'ত প্লাছ চিনডাল ক্লিক কৰিব। প্লাছ চিনডাল ক্লিক কৰাৰ পিছত আপুনি যিকোনো ভিডিঅ' এটা চিলেক্ট কৰিব আৰু এড কৰি দিব। আপোনাৰ ভিডিঅ'টো এড হৈ যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। জয় আই অসম।